মৰ্নিং সকলোকে স্বাগতম জনাইছোঁ মোৰ ফেচবুক পেজটি অন্য এটা ভিডিঅ'ৰ মাজতে আশা কৰিছোঁ আপোনালোকে আজি ভিডিঅ'টো চাই ভাল পাব আৰু অৱশ্যে মই কেইটামান পাৰ্চেল আনিছিলোঁ অৰ্ডাৰ কৰি পেলাই আৰু ভাবিছোঁ আজিৰ কাৰণে ময়ো চাওঁ আপোনালোককো দেখাওঁ গতিকে আহকচোন কি পাৰ্চেল আনিছোঁ আপোনালোকক দেখাওঁ মই আনিছিলোঁ আচলতে ৰেজিং ৱৰ্ক কৰিবৰ কাৰণে আচলতে কেইটামান পাৰ্চেল গতিকে কিটটোৱে আনিছোঁ গতিকে কিটটিতনো কি আহিছে আপোনালোকক দেখাওঁ ভাবিছোঁ তাকে প্ৰথমে দুটা মেজাৰিং কাপ দেখিছেনে উলিয়াইছোঁ আৰু এইফালে আহিছে ড্ৰাই ফ্লাৱাৰ্ছ আমি যদি ডেক'ৰেশ্যন কৰিব বিচাৰোঁ ফটো ফ্ৰেমেই হওক বা যি বনাওঁ আচলতে তাত আমি ডেক'ৰেশ্যন কৰিব পাৰিম এইফালে ড্ৰাই ফ্লাৱাৰ্ছ আহিছে আৰু এইফালে এটা কাপ আহিছে আচলতে যিটো কাপেৰে আমি ৰেজিন হওক হাৰ্ডনাৰ হওক আমি জুখি পেলাই দিব পাৰিম আৰু এইফালে আহিছে দুখন গ্লভছ যিহেতুকে এই বস্তুবিলাক গ্লভছ পিন্ধি কৰিব লাগিব বহুত ৰিস্কি আচলতে ছালৰ কাৰণে আৰু ইয়াতে কি আহিছে চাওঁ ৰ'ব সৰু সৰু পেকেট আচলতে দেই এইফালে আহিছে এইটো পিকপিক কালাৰ আৰু আপোনাৰ এইটো এটা কালাৰ আহিছে কালাৰ দুটা আহিছে আচলতে আৰু এইফালে আহিছে গ্লিটাৰ আৰু গ্লিটাৰ আচলতে গল্ডেনত আহিছে আৰু ব্লুত আহিছে চব যথেষ্টখিনিয়ে আহিছে বস্তু আৰু এইফালে আহিছে চব ডেক'ৰেশ্যন কৰিব পাৰে কিছুমান মানে ফ্লাৱাৰ্ছ আহিছে আৰু সৰু সৰু আচলতে বাটাৰফ্লাই আমি তাত ফটো ফ্ৰেমটোত আচলতে দিব পাৰিম আৰু কিছুমান সৰু সৰু চুমকিও আহিছে এনেদৰে 4 পেকেট আহিছে পূৰা আৰু যথেষ্টখিনিয়ে বস্তু দিছে আচলতে কিটটোত আৰু ডালচক আইচক্ৰীম ষ্টিক আহিছে যিহেতুকে এইখিনি মিলাব লাগিব গতিকে এডাল আইচক্ৰীম ষ্টিক দুডাল দিছে আৰু এইফালে আহিছে ষ্টিকাৰ আচলতে আমি যদি বাৰ্থডে হওক এনিভাৰ্চাৰী ফটো ফ্ৰেমেই বনাওঁ বা যি বনাওঁ গতিকে আমি তাত এড কৰিব পাৰিম ষ্টিকাৰ গতিকে চুইট মেমৰিজ আৰু এইফালে আহিছে এনিভাৰ্চাৰী ষ্টিকাৰ আৰু এইফালে আহিছে হেপী বাৰ্থডে আৰু আচলতে এইটো আহিছে আপোনাৰ গিফ্টেড আচলতে কিটচেন গাৰ্ডেনৰ কাৰণে কেইটামান গুটি আহিছে আচলতে চিডছ আহিছে লেডিজ ফিংগাৰ আৰু আহিছে এইফালে পালেং শাকৰ গুটি দেখিছেনে আৰু এটা সৰু মল্ড আহিছে আচলতে 4x4 আহিছে বহুত সৰু আচলতে বহুত বেছি ডেক'ৰেশ্যন ইয়াত কৰিব নোৱাৰিব আৰু ফটোও বহুত বেছি নজৰে সৰু একপিমান জুৰিব পাৰে মেবি গতিকে ইমান বেছি ভাল নহয় বাৰু মল্ড এটা সৰু একেবাৰে সৰু মানে আৰু মেইন ইনগ্ৰেডিয়েণ্টছ আহি গ'ল এইকেইটা নহ'লে আমি ৰেজিনত কৰিব নোৱাৰিম তো 1:1 আনিছোঁ মই 50 গ্ৰামছ আৰু এইফালে আছে এইটো ৰেজিন আৰু এইটো হৈছে 100 গ্ৰামছ হয় আৰু 2:1 ৰেচিঅ'ৰো আনিছোঁ মই 3:1 ৰেচিঅ'ৰ পৰা আপোনালোকে পাব মেবি গতিকে এইকেইটাকে আনি লৈছোঁ আৰু এইকেইটাৰে আচলতে এখন ফটো ফ্ৰেম বনাব পাৰি আৰু আমি ইয়াৰৰিংছো বনাব পাৰোঁ বহুত ধৰণৰ আচলতে বস্তু ডেক'ৰেশ্যন কৰিব পাৰোঁ আমি গতিকে এইখিনি নেক্সট যেতিয়া বনাম আপোনালোকক ভিডিঅ'টোৰ মাজেৰে দেখাবলৈ চেষ্টা কৰিম আৰু এইফালে আনিছোঁ চাওকচোন এটা মল্ড যিটো ফটো ফ্ৰেম বনাম গতিকে ফটো ফ্ৰেমটোৰ কাৰণে আমাক এটা প্ৰয়োজন হ'ব যিহেতুকে সেইটোতে তাৰ লগত অহা বহুত বেছি সৰু গতিকে ভাবিছোঁ সেইকাৰণে এইটো চাওক বহুত ধুনীয়া আহিছে কোৱালিটিটো বহুত ভাল আৰু 8x8 আনিছোঁ তাতকৈ সৰু পালেও আপোনালোকে আনিব পাৰে আৰু ডাঙৰ পাব সৰুও পাব গতিকে মই 8x8 আনিছোঁ গতিকে এইটোৱে নেক্সট আমি ফটো ফ্ৰেম এটা বনাম আৰু কেনেদৰে বনাম আপোনালোকক দেখাবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো চাব আৰু যদি ভাল লাগে আজিৰ ভিডিঅ'টো চাই তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু ইয়াৰ লগতে আৰু এটা বস্তু আহিছে আচলতে দেখাবলৈ থাকিয়ে গৈছে তো অফাৰ হিচাপেহে আচলতে দিছে লগত তাতে দেখা নাছিলোঁ বাৰু মই দিয়া নাছিলোঁ সেইটো চব পিংক কালাৰ যিহেতুকে আহিছে ফটো ফ্ৰেমটো পিংক কালাৰ দি পেলাই ইয়াৰ যদি চুমকি কিছুমান ডিজাইন কৰোঁ তেতিয়াহ'লে বহুত বেছি ভাল লাগিব ফটো ফ্ৰেমটো গতিকে যেতিয়া বনাম আপোনালোকক দেখাবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো চাব আপোনালোকে যদি আজি ভিডিঅ' চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব